खुलुमबाय लोगोफोर आंनि बे B.V.N ब्लग इउट्युब चेनेल नायगिरि साफ्रोमखौबो आंनि गोसो गोरबोजों आं बरायनानै लाग्रोनाय जाहरबाय आरो लोगोसे आसा खालामो नोंथांमोना आंनि बे भिडिअखौ जोबजासिम नायगोन होननानै आं मिजिंथिबाय फैदो बिदिब्ला नोंथांमोना भिडिअखौ नायना लाग्रोदो प्रमोद बरो सरकारे केवल दालालिহে কৰিছে বিটিএডিত আপোনাৰ যদি দম আছে ক্ষমতা আছে আপুনি মসজিদ ভাঙি দেখুৱাক গতিকে আপুনি আৰএছএছক সন্তুষ্ট কৰিবলৈ গৈ কোনোবা বিজেপিক সন্তুষ্ট কৰিবলৈ গৈ মুছলিমৰ ওপৰত অত্যাচাৰ আমি কেতিয়া সহ্য নকৰো বিটিএডিত পুনৰ অশান্তিৰ সৃষ্টি হ'ব তাৰ কাৰণে দায়ী হ'ব মানে বিটিএডি প্ৰমোদ বড়ো আজি মিয়া যদি ক'ব যায় বাগবৰৰ বিধায়ক চেয়াৰম্যান আলী কক কাৰণ চেয়াৰম্যান আলী তো মিয়া মিউজিয়াম দাবী কৰিছে বিটিএডি চৰকাৰত ইয়াৰ আগত যেটো চৰকাৰ আছিল সেই চৰকাৰৰ জ্বালা যন্ত্ৰণা ভুগি আমি সংখ্যালঘু মানুহ কাৰণ যেহেতু বিটিএডি অঞ্চলত 2 নম্বৰ স্থানত থকা আমাৰ সংখ্যালঘু মানুহখিনিয়ে আমাক বহুত জ্বালা যন্ত্ৰণাৰ অন্ত পেলাই আমি খাল কাটি কুমুৰ আনিছো বুলি এতিয়া আমাৰ উপলব্ধ হৈছে কাৰণ প্ৰমোদ বড়ো চৰকাৰে বিগত 2-3টা বছৰত বিটিএডিত অকল দালালিৰ বাহিৰে একোৱে কৰা নাই আৰু প্ৰমোদ বড়োৰ দ্বাৰা আমাৰ মুছলিমৰ কোনো ধৰণৰ ডেভেলপ হোৱা নাই প্ৰমোদ বড়ো চৰকাৰে কেৱল দালালিহে কৰিছে বিটিএডিত আৰু এতিয়া যিবিলাক উচ্ছেদৰ জাননী দিছে তাত আমি শুনা পাই আছো যে আমাৰ 40 বছৰ পুৰণা এটা মছজিদ আছে তাত সেই মছজিদ ভাঙিব গতিকে আজি আপোনালোকৰ জৰিয়তে বিটিএডি প্ৰধান প্ৰমোদ বড়োক সকিয়াই দিছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আপোনাৰ যদি দম আছে ক্ষমতা আছে আপুনি মছজিদ ভাঙি দেখুৱাক বিটিএডিত থকা সংখ্যালঘু 2 নম্বৰ স্থানত থকা সংখ্যালঘু মানুহে আপোনাৰ গাড়ী ভাঙি দিব যদি আপুনি সেই মছজিদত হাত দিব যায় যদি মছজিদত মানে হাত দিব যায় সিধা কথা গতিকে আপুনি আৰএছএছক সন্তুষ্ট কৰিবলৈ গৈ কোনোবা বিজেপিক সন্তুষ্ট কৰিবলৈ গৈ মুছলিমৰ ওপৰত অত্যাচাৰ আমি কেতিয়া সহ্য নকৰো কাৰণ বিটিএডিত আপোনালোকে সবে জানে 2 নম্বৰ স্থানতে হল সংখ্যালঘু মানুহ আৰু প্ৰমোদ বড়ো ভাবিছে নেকি যে সংখ্যালঘু মানুহ নোহাকে তেও চৰকাৰ বনাইছে ইমান সহজ কথা নহয় আমি আছোতো আমি অসমত জীয়াই আছো অসমত দল সংগঠন আছে অসমৰ সংখ্যালঘু দল সংগঠন আছে গতিকে প্ৰমোদ বড়ো সকিয়াই দিছো এই উচ্ছেদৰ জাননী আপুনি দিছে উচ্ছেদ কেতিয়াও আমি হবলৈ নিদিও প্ৰয়োজন সাপেক্ষে বিটিএডিত পুনৰ অশান্তিৰ সৃষ্টি হ'ব তাৰ কাৰণে দায়ী হ'ব মানে বিটিএডি প্ৰমোদ বড়ো স্পষ্ট কথা চক আমাক এতিয়া সকলো সময়তে যেনেকৈ মিয়া বুলি কৈ অসন্মানী কৰি আছে বা তুচ্ছ তাচ্ছিল্য কৰিছে আমিতো মিয়া নহয় আমি অসমীয়াহে হাৰে হিমুজে অসমীয়া কাৰণ আপোনালোকে জানে 1962 চনত 1962ত যেতিয়া ভাষা আন্দোলন হৈছিলে সেই সময়ত অসমৰ সংখ্যালঘু মানুহে অসমীয়া মাতৃভাষা বুলি স্বীকৃতি দিছিলে তাৰ কাৰণে আজিৰ ডেটত আমাৰ এইখন অসমত অসমীয়া মাতৃভাষা হৈ আছে কিন্তু আমি সংখ্যালঘু মানুহে যদি অসমৰ মাতৃভাষা তেতিয়া সংখ্যালঘু লিখিলোহেঁতেন কিন্তু বৰ্তমান আজিলৈকে অসমৰ মাতৃভাষা সংখ্যালঘু হৈ থাকিলেহেঁতেন रायजोफोर नोंथांमोनाथ' भिडिअखौ नुखाबाय आरो बुजिखाबायबो मानो होननानै बुङोब्ला जोंनि बिटिआरनि चिफ मानगोनां प्रमोद बर' सारखौ बायदि रावजों दम होदों আৰু মই আহ্বান জনালে যে তেওঁ আহিব তেনেকুৱা কথা নহয় আৰু তেখেতৰ এটা নিজস্ব জ্ঞান আছে বিবেক আছে কিন্তু মই ভাবোঁ যে 7 দিন যদি তেওঁ আমাৰ ইয়াত আহি থাকি যায় ঘূৰি আহিব নালাগে 7 দিন যদি বৰ্তমানৰ অসমত তেওঁ থাকি যায় তেতিয়াহ'লে তেওঁ বুজি পাব যে আগৰ অসম এতিয়াৰ অসম বহুত সলনি হৈছে এতিয়া এটা সময়ত তেখেতৰ মনত এটা ভাৱ আছিল যে বাহিৰৰ পৰা অহা মানুহে অসমত গোটেই দখল কৰি লৈছে जोंनि आसामनि गिबि मन्त्रि हेमन्त बिश्व शर्मा सारा आल्फानि सायाव मा बिबुंथि होदों बिथाङा बुंदों जे आल्फाखौ जोंनि आसामाव फैनानै 7 दिन थाफैब्ला बुजिगोन आसामा गोदोनि आसाम आरो दानि आसाम बेसेबां सोलायना थाखो बे बाथ्राखौ बिथाङा बुंदों आरो लोगोसे आं बे भिडिअनि गेजेरजोंनो जोंनि बर' हारिनि उन्दै देरफुनाय सेंग्रा सिख्ला लाइमोनफोरनिसिम आं मोनसे गुरै खावलायहरनाय नोंथांमोना सोरबाफोर बिरि सिगारेट जौ थांखु ड्राग्स आरो देहायारि फालांगि खालामोब्ला बिनिफ्राय गोजानाव था नोंथांमोननि थाखायनो हयथ' जानो हागौ हारिया लासिंसिं आरो गोबां बिदिनो लासिंसिं जाबोगासिनोबो दङ गुबुना जोंखौ मिनियोसो बिनिखायनो सोरबा नोंथांमोना जुदि फालांगिरि खालामोबा बिनिफ्राय नोंथांमोनखौ सांग्रां जानो थाखाय आं गुरै खावलायहरनाय एसेनोसै रायजोफोर आंनि दिनैनि भिडिअआ आंनि भिडिअखौ नायनानै नोंथांमोना मोजां मोनदोंब्ला आंनि चेनेलखौ साबस्क्राइब खालामदो आरो लोगोसे खाथियाव थानाय बेल आइकन नटिफिकेसनखौ अन खालामना लागोन होननानै आं मिजिंथिबाय जै बर' हारिनि जै